Hello guys, good evening. আজি আমাৰ ব্লগ বনাবলে একো টপিক নাই বিচাৰিয়ে পোৱা নাই একো টপিক এনে মোবাইলটো লৈ ওলাই আহিছো কেমেৰাটো লৈ মোবাইল দুখিয়া মানুহৰ মোবাইল কেমেৰা বেয়া ভিডিও বনাৰ কাৰণে ধুনীয়া লাগিছে বুলি কৈছে এইটো আমাৰ ঘৰৰ ৰাস্তা এইফালে মায়া ছাগলী আনি আছে মানুহবোৰে চাই আছে ভিডিও বনোৱাৰ কাৰণে এইবোৰ আগতে বান্দৰৰ জীৱ আছিলে বান্দৰৰ জীৱ আৰু এই ষ্টিল বডি ঠাণ্ডা নেলাগে আমাৰ ঠাণ্ডাত একদম অৱস্থাই নাই আৰু এইবোৰ ষ্টিল বডি এফালে উলিয়াই আছে ষ্টিল বডি উলিয়াইছে ভগৱানে ষ্টিল বডি দিয়ে জন্ম কৰিলে চাগে আমাৰ আকৌ ইমান ঠাণ্ডা লাগে আমি এতিয়া এনেই ওলাই আহিছোঁ আৰু ৰাস্তাত সন্ধিয়া সময় চালা খাবলৈ যাম বুলি ভাবিছিলোঁ কিন্তু পইচা পাতি নাই খাব পাৰোঁ পইচাৰ অভাৱ আমাৰ ছাগলী পালিটো দেই মিনি ক'লৈ পেলাইছ ক'ৰপৰা আহিছে গলিত ঘৰ গৈছে এইখন হৈছে আমাৰ পথাৰৰ ভিউ আৰু এইবোৰ বিলাহী লগাবলৈ বিলাহী ৰুলেই দেখোঁ কোনে ৰুলে এইখিনি বুঢ়াহঁতৰ চাগে বিলাহী লগাব আৰু ইয়াত ভিউ বেলিটো থকা হ'লে ভাল লাগিলেহেঁতেন বেলি ডুবিলেই মেকুৰী হাই মেকুৰী কি কৰিছে মেকুৰীজনী কি কৰিছে এই কণ্টেণ্ট বিচাৰি পোৱা নাই মেকুৰীকে পাইছোঁগৈ কি ধুনীয়া চৰাই মাতিছে চাগে চম্পাকে কিবা এটা কৈছে কি কৈছে ইয়ে জানিব দেই আমি হ'লে একো বুজি পোৱা নাই লগৰীজনীক মাতিছে অ' লগৰী লগৰী ক'লে গ'ল লগৰী আমাৰ গাঁৱত সেইটোৱে ভাল আৰু ন চৰাই চিৰিকটি চব পাবি বিচাৰিবই নালাগে চব পাবি এনেই গাঁৱত পায় টাউনত পায় অঁ আমাৰ গাঁৱত চৰি চম্পাহঁতৰ ঘৰলৈ আহিছিলোঁ গাইছ চম্পাই বেচেৰি পুৰা পাইছে পুৰা দিছে লগাইছে পুৰা কামত লগাব লাগে তহলদি হৈছে আৰু এতিয়া আমি যামগৈ আৰু তহল দিছোঁ ঘৰে ঘৰে এই চম্পাক লৈ আহিছোঁ তহল দিবলৈ চম্পাই এইফালে হাই কৈ দে ভাল লাগে দেই এনেকৈ তহল দি বৰাই ৰানিং কৰি নিবালা কি ভাল লাগে দৌৰিবলৈ যায় कितनी सुंदर है हम लोग इधर देखो तो जरा अरे আমি এতিয়া যামগৈ আৰু বাই বাই আজিলৈ আহিলোঁ দেই মোৰ যদি ভিডিঅ' চাই আপোনালোকে ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰি দিব বাই বাই